আজি এই সংকট আপোনাৰ মোৰ নহয়, এই সংকট চাকৰিয়ালসকলৰ আহি আছে। আজি ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰে আজি 10 মাহৰ আগত কি ক'লে জানেনে? যে বেংক যদি সংকটৰ মুখামুখি হয়, বেংক যদি লোকচান ভৰে, তেতিয়াহ'লে যিসকলে বেংকত পাছবুক খুলি পইচা জমা কৰি থৈছে তেওঁলোকে বেংকৰ এটা ইঞ্চুৰেঞ্চ আছে, ইঞ্চুৰেঞ্চ কোম্পানী আছে, তাত ইঞ্চুৰেঞ্চ হয় 1 লাখ টকা লৈ। 1 লাখ টকাহে ইঞ্চুৰেঞ্চৰ টকা দি পাব, ইঞ্চুৰ হৈ যাব, বাকী টকা নাপাব। তাৰমানে এজন স্কুল টিচাৰৰ যদি বেংকত 10 লাখ টকা আছে, তেওঁ 1 লাখ টকা পাব, 9 লাখ টকা নাপাব পাৰে। 1 লাখ টকাৰ তলত থকা বেংক কাষ্টমাৰসকলৰতো পইচা পোৱাৰ কোনো সুবিধাই নাই। এই ধৰণৰ অধিসূচনা চৰকাৰে জাৰি কৰি থৈছে। তাৰমানে কালিলে আপোনাৰ মোৰ বেংকৰ টকা লৈ গ'লেও আমি একো কৰিব নোৱাৰোঁ, কৰ্মচাৰীসকলে একো কৰিব নোৱাৰে, আগতীয়াকৈ সেইখন কৰি থৈছে। বন্ধুসকল, দেশ ৰসাতলে গৈ আছে। কৃষকৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে, শিল্প উদ্যোগ বন্ধ হৈছে, এফালৰ পৰা চব বিক্ৰী কৰি গৈ আছে। গতিকে এই নীতিৰ প্ৰতিবাদত এতিয়া এনেকুৱা যে শান্তিভূষণ নামৰ এজন উকিল, তেওঁ চৰকাৰৰ এই নীতিৰ বিৰুদ্ধে কোৰ্টত কেছ দিয়াৰ কাৰণে তেওঁক গ্ৰেপ্তাৰ কৰিছে। এইখন চৰকাৰ, এই চৰকাৰ বিজেপি চৰকাৰ। গতিকে গাঁৱৰ ৰাইজক বুজাও, এই চৰকাৰক ক্ষমতাত ৰখা মানে আমাৰ মাটি দৰাও কালিলৈ গুচি যাব, বেংকৰ টকা যাব। আপোনাৰ থকা মাটি, এতিয়া মাটিৰ ক্ষেত্ৰত কি হৈছে জানে? এতিয়া যোগেন বৰাই ক'লে ব্ৰহ্মপুত্ৰ অঞ্চলত ৰাইজে গুৰুত্ব দিয়া নাই, চব একচনীয়া মাটি, দখল কৰি আছো, মাটি দিব পাৰে নেকি? কিন্তু 2018 চনৰ পৰা যে একচনীয়া মাটিৰ যে খাজানা লোৱা চৰকাৰে বন্ধ কৰি থৈছে, সেই খবৰটো ৰাখিছেনে? আপোনাৰ একচনীয়া মাটি আছে, আপুনি যদি মাটিৰ খাজানা আপোনাৰ লোৱা নাই, সেই মাটি আপোনাৰ নহয়। যিকোনো মুহূৰ্তত একচনীয়া মাটিখিনি চৰকাৰ বা পুঁজিপতিয়ে আপোনাৰ পৰা কাঢ়ি লৈ যাব পাৰে। কাৰণ হিন্দু বাংলাদেশীসকলক সংস্থাপন দিবলৈ এতিয়া চৰকাৰক মাটি লাগে। আপোনাৰ একচনীয়া মাটি যিহেতু পট্টা খাজানা লোৱা নাইতো, লৈ যাব পাৰে। খাজানা লোৱাটো 2018 চনৰ পৰা বন্ধ কৰিছে। গতিকে কৃষক বিৰোধী, শ্ৰমিক বিৰোধী, নিবনুৱা বিৰোধী নীতি এই চৰকাৰে গ্ৰহণ কৰিছে। গতিকে এই নীতি বাতিল কৰাৰ দাবীত, আৰু এই চৰকাৰ বাতিল কৰিব লাগিব। আমি ৰাইজক সজাগ সচেতন কৰি এই চৰকাৰকে, মানুহক লুণ্ঠন কৰা চৰকাৰ, পুঁজিপতিসকলক, বৃহৎ বেপাৰীসকলক মানুহক লুণ্ঠন কৰিবলৈ, দেশখনক লুণ্ঠন কৰিবলৈ সুবিধা কৰি দিয়া এই চৰকাৰক আমি বাতিল কৰিব লাগিব। গতিকে এই দাবীখিনিৰ ভিত্তিত আমি SDCৰ যোগেদি এখন স্মাৰক পত্ৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিম। এই কাৰ্যসূচী আমি ইয়াৰ পৰা আমি SDC অফিচলৈ যাম, বেছি দূৰ নুঘূৰোঁ, তাতে মেমৰেণ্ডামখন দিম, ইয়াৰ পিছত আমি ঘৰা ঘৰি গুচি যাম। গতিকে এইখিনিয়ে কথা।